गुड मर्निंग छात्र छात्रीসকল वेलकम टू माई चैनल मैं श्री अमृत दास प्रधान शिक्षक मध्य भारतीय प्राथमिक विद्यालय शिक्षाखंड छाइगाँव जिला कामरूप अखम आज मैं तुम्हालोकर लगत गणित चतुर्थ श्रेणीर गणित पाठ्यपुथि संख्यार धारणा पाठटी आलोचना करिम। यार आगर भिडिओबोरत मैं तुम्हालोकर लगत पृष्ठा नम्बर 26 लैके आलोचना करिसिलो। आज मैं पृष्ठा नम्बर 27 पर आलोचना करिम। ठीक है, आरम्भ करूँ तेन्ते। चोৱা कि दिया आछे संख्याजोৰৰ डाঙरटुत राइट चिन दिया संख्या जी दिया आछे ताते संख्याजोर डाঙरटुत राइट चिन দিব দিছে। কি আছে চোৱা प्रथमটো আছে 3 6 7 1 আৰু 2 3 7 7 2 3 7 7 এতিয়া এই সংখ্যাজোৰ ডাঙৰটোত ৰাইট চিন দিব দিছে। আমি যেতিয়া তুলনা কৰিব দিছে আমাক সৰু ডাঙৰ আমি তেতিয়া কি কৰিম তোমাৰ সদায় আমি বাওঁফালৰ পৰা চাই যাম কোনটো ডাঙৰ বাইফালৰ সংখ্যা দুটা আমি তুলনা কৰিম। ইয়াতে বাওঁফালে কি আছে সবতকৈ বাওঁফালে 3 আছে এটো হাজাৰৰ ঘৰ একক দশক শতক হাজাৰ ইয়াতে একক দশক শতক হাজাৰ চাৰিটা অংক আছে ইয়াতে চাৰিটা অংক আছে। ইয়াৰ হাজাৰৰ ঘৰত কিমান আছে 3 আৰু ইয়াৰ হাজাৰৰ ঘৰত কিমান আছে 2 তেতিয়ালে ডাঙৰ কোন হ'ব 2 নে 3 3 ডাঙৰ। এতে তোমাকক এটা কৰি দিছে। ইয়াৰ পিছৰটো কি আছে চোৱা 4 5 4562 আৰু কিমান দিয়া আছে 4567। এতিয়া এই দুটা তুলনা কৰিব দিছে। আমি আকৌ ইয়াতো চাৰিটা অংক ইয়াতো চাৰিটা অংক আছে। আমি তে বাওঁফালৰ পৰা চাই যাম। ইয়াতে বাওঁফালত কিমান আছে 4 ইয়াতে কিমান আছে 4 ইয়াৰ বাওঁফালত কিমান আছে 5 ইয়াতো আছে 5 সমান হৈ আছে। এতিয়াও ইয়াতে আছে 6 ইয়াতে কিমান আছে 6 এতিয়াও সমান হৈ আছে। ইয়াতে কিমান আছে 2 ইয়াতে কিমান আছে 7 তেতিয়াহলে আমাৰ এতিয়া শেষৰ অংকটো যেটো এককৰ ঘৰ অংকটো আমি এতিয়া তুলনা কৰি পাম যে 2 হাততকে কি সৰু তেতিয়াহলে ডাঙৰ কোনটো হ'ব এইটো। ইয়াৰ পিছত কি আছে চোৱা 5273 5273 আৰু 5276 5276 আকৌ তুলনা কৰিম। ইয়াতো চাৰিটা অংক ইয়াতো চাৰিটা অংক আছে। আমি বাওঁফালৰ পৰা তুলনা কৰি যাওঁ। ইয়াতে বাওঁফালে 4 আছে ইয়াতে কিমান আছে ইয়াতে বাওঁফালে 5 আছে ইয়াতো 5 আছে ইয়াত 2 আছে ইয়াতো 2 আছে সমান হৈ আছে। ইয়াতো 7 আছে ইয়াতো 7 আছে এতিয়াও সমান হৈ আছে। ইয়াত 3 আছে ইয়াত 6 আছে তেতিয়াহলে ডাঙৰ কোনটো হ'ব 6। ঠিক আছে। ইয়াৰ পিছত কি আছে চোৱা 6320 আৰু 7320 ডাঙৰ কোনটো হ'ব ইয়াতে চাৰিটা অংক ইয়াতে চাৰিটা অংক তেতিয়ালে আমি বাওঁফালৰটো মিলাই চাম। ইয়াতে আছে 6 ইয়াতে আছে 7 তেতিয়ালে 7 6তকৈ ডাঙৰ তেতিয়ালে এই অংকটো আমাৰ কি হ'ব ডাঙৰ হ'ব। ঠিক আছে। ইয়াৰ পিছত কি আছে চাওঁ। ইয়াৰ পিছৰটো কিমান দিয়া আছে 8000 আৰু 9045 এতিয়া ডাঙৰ কোনটো হ'ব ইয়াতো চাৰিটা অংক ইয়াতো চাৰিটা অংক আমি বাওঁফালৰ পৰা মিলাই যাম। ইয়াতে আছে 8 ইয়াতে আছে 9 তেতিয়ালে ডাঙৰ কোনটো হ'ব 9 8তকৈ ডাঙৰ তেতিয়ালে ডাঙৰ হ'ব এই সংখ্যাটো। ইয়াৰ পিছত কিমান আছে 7999 7999 আৰু আছে 7998 এটা 9 বেছি লিখা হ'ল 7998। এতিয়া 99 আৰু 98 এতিয়া চোৱা ইয়াতো চাৰিটা অংক ইয়াতো চাৰিটা অংক বাওঁফালৰ পৰা মিলাই যোৱা। ইয়াতে আছে 7 ইয়াতো আছে 7 সমান হৈ আছে। ইয়াতে আছে 9 ইয়াতো আছে 9 এতিয়াও সমান হৈ আছে। ইয়াতে আছে 9 ইয়াতো আছে 9 এতিয়াও সমান হৈ আছে। ইয়াতে আছে 9 ইয়াতে আছে 8 এই দুটা তুলনা কৰিম আমি 9 8তকৈ ডাঙৰ তেতিয়ালে আমাৰ ডাঙৰ সংখ্যাটো কি হ'ব এইটো। ঠিক আছে। ইয়াৰ পিছত কি আছে চাওঁ। স্থানীয় মান হিচাপে বিস্তৃত ৰূপত সংখ্যাবোৰ লিখা। এতিয়া কিছুমান সংখ্যা দিয়া আছে এইবোৰ স্থানীয় মানত তোমালোকক বিস্তৃত ৰূপত লিখিব দিছে। এটা কৰি দিয়া আছে বাকিখিনি মই কৰিম। ইয়াৰ পিছত কি আছে চোৱা কেনেদৰে কৰিছো মই বুজাই দিছো তোমালোকক। প্ৰথমটো কিমান আছে 9999 এইটোক এতিয়া বিস্তৃত ৰূপত ভাগ কৰিব দিছে। চাৰিটা ঘৰ আছে তোমালোকৰ চাৰিটা ঘৰ আছে। ঠিক আছে। এতিয়া কি কৰিম চোৱা এতিয়া আমাক কি দিছে তোমালোকক স্থানীয় মানত ভাগ কৰিব দিছে। এতিয়া স্থানীয় মান মই এতিয়া অলপ তোমালোকক বুজাই দিছো চোৱা 9 9 9 আৰু 9 এটা চাৰিটা অংক এটা এটা চাৰিটা অংক সমষ্টি এটা এটা সংখ্যা চাৰিটা অংকযুক্ত সংখ্যা। এইটো কি এককৰ ঘৰ এইটো দশক এইটো শতক আৰু এইটো কি হাজাৰ। এটা চাৰিটা পালা হল এইটো এটা চাৰিটা অংকৰ সমষ্টিৰ এটা সংখ্যা। এতিয়া আমাৰ এতিয়া স্থানীয় মান ওলাব লাগে। এতিয়া স্থানীয় মান আমি কেনেকৈ ওলাম
এইটো এই 9 এইটো কাৰ ঘৰত আছে হাজাৰৰ ঘৰত আছে তেতিয়াহলে এইটোক আমি লিখিম কেনেকে 9000 ইয়াৰ স্থান কিমান এই কোনটো স্থানত আছে 9 সংখ্যাটো হাজাৰৰ স্থানত আছে তেতিয়াহলে আমি কি লিখিম 9000 প্ৰথমটো কি হ'ব 9000 ইয়াৰ পিছত কি আছে চোৱা এইটো 9 এই 9টো কোন স্থানত আছে শতকৰ স্থানত আছে শতকে কিমান বুজায় 100 বুজায় আছে শতকে 100 বুজালে শতকৰ ঘৰত 9 আছে তেতিয়ালে কিমান হ'ব 900 এতিয়া ইয়াৰ পিছত কি আছে চোৱা এই 9টো কোনটো স্থানত আছে দহকৰ স্থানত আছে দহকে কিমান বুজায় 10 তেতিয়ালে দহকে যদি 10 বুজায় 10 9টা আছে কিমান হ'ব 90 আৰু এটো হৈছে কি এই 9টো কাৰ স্থানত আছে এককৰ স্থানত আছে এককে কিমান বুজায় 1 তেতিয়ালে কিমান হ'ব 9 এটোৱে কিমান বুজায় 1000 বুজায় হল এতিয়া মই কেইটামান কৰি দিম বাকিখিনি তোমালোকে নিজে কৰিবা পিছৰটো কিমান আছে 5362 5362 5 এটো হাজাৰৰ ঘৰত আছে কিমান হাজাৰ 5000 এতিয়া এই তিনিটো কিমানৰ ঘৰত আছে শতকৰ ঘৰত আছে তেতিয়ালে কিমান হ'ব 300 এই 6টো দহকৰ ঘৰত আছে দহকে কিমান বুজায় 10 বুজায় তেতিয়ালে কিমান হ'ব 6 10 60 আৰু এই দুইটো কিমানৰ ঘৰত আছে এককৰ ঘৰত আছে এককে কিমান বুজায় 1 তেতিয়ালে ইয়াতে কিমান হ'ব 2 ইয়াৰ পিছত কি আছে চোৱা 6053 এতিয়া চোৱা কিমান এটো 6 হাজাৰৰ ঘৰত আছে তেতিয়ালে কি হ'ব 6000 এই শূন্যটো শতকৰ ঘৰত আছে তেতিয়া শূন্য আছে শতকত একোই নাই তেতিয়ালে কিমান লিখিবা শূন্য তিনিটা শূন্য লিখিলে হ'ব এটা শূন্য লিখিলে একো নাই এটা লিখিলে হ'ব তিনিটা লিখিলে হ'ব ইয়াৰ দহকত কিমান আছে চোৱা 5 দহকত 5 তাৰ মানে 5 দহে কিমান হ'ব 50 এতিয়া এককত কিমান আছে 3 এটো 3 ইয়াৰ পিছত কিমান আছে চোৱা 8700 হাজাৰৰ ঘৰত কিমান আছে 8 তেতিয়ালে কিমান লিখিবা 8000 শতকত কিমান আছে 7 কিমান হ'ব 700 দহকত কিমান আছে 0 এককত কিমান আছে 0 একোই নাই ইয়াৰ পিছত কিমান আছে 9001 কোছা হাজাৰত কিমান আছে 9 তেতিয়ালে কিমান হ'ব এটো 9 আছে তেতিয়ালে কিমান হ'ব 9000 শতকত কিবা আছে নাই তেতিয়ালে কি হ'ব 00 দহকত কিবা আছে নাই এককত কিমান আছে 1 ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰখিনি কৰিম কি আছে প্ৰশ্নখিনি তোমালোকে পঢ়াছোন কি কৈছে প্ৰশ্নটো সংখ্যাৰ বিস্তৃত ৰূপ চাই সংখ্যাবোৰ লিখা এই আমি যা এতিয়া যে কৰিলো এতিয়া সংখ্যাৰ সংক্ষিপ্ত ৰূপৰ পৰা আমি বিস্তৃত ৰূপত কৰিলো এতিয়া আমাক বিস্তৃত ৰূপ দিয়া আছে ইয়াৰ পৰা আমি কি কৰিম এতিয়া সংখ্যা তোমালোকৰ আমি সংক্ষিপ্ত ৰূপ লিখিম সংক্ষিপ্ত ৰূপ কেনেকৈ লিখে চাও হা প্ৰথমটো দিয়া আছে তোমালোকক 5476 ইয়াৰ পিছৰটো মই কৰি দিম কিমান আছে 6000 যোগ 000 যোগ 20 যোগ কিমান দিয়া আছে 1 এটো তোমালোকক কি লিখিব দিছে আচ্ছা কেনে ধৰে কৰিবা এতিয়া এটো তোমালোকক এটো কৰিব দিছে না এতি বিস্তৃত ৰূপত দিয়া আছে সংক্ষিপ্ত ৰূপত লিখিব লাগে এতিয়া সংক্ষিপ্ত ৰূপত লিখিম কেনে ধৰে লিখিম বিস্তৃত ৰূপত লিখিলো এতিয়া সংক্ষিপ্ত ৰূপত কেনে ধৰে লিখিম সব এটা আমি চাম আসলতে ইয়াতে কেইটা অংক আছে একক দহক শতক আৰু হাজাৰ সবতকৈ বেছি ডাঙৰ কি আছে হাজাৰ তেতিয়ালে আমাক কেইটা অংক আছে চাৰিটা অংক আমি চাৰিটা ঘৰ বনাই লওঁ 1 2 3 4 তোমালোকে ঘৰ বনাই কৰিবা পিছত ঘৰটো মুছি দিবা খালি ঠাইত ধুনিয়াকৈ লিখিবা এতিয়া চোৱা আমাৰ চাৰিটা অংক আছে সবতকৈ ডাঙৰটো হৈছে হাজাৰ 6000 ন এতিয়া আমি এটো যদি আমাৰ কি হয় হাজাৰ এটো শতক এটো দহক আৰু এটো একক ন এতিয়ালে চোৱা কি লিখিবা তোমালোকে প্ৰথমটো কিমান আছে 6000 হাজাৰৰ ঘৰত কিমান হ'ব 100 তাৰ পিছৰটো কি শতক শতকত কিবা আছে একোই নাই কি হ'ব 0 দহকত কিমান আছে 20 দহকে 10 বুজায় তাৰমানে 20 ইয়াতে কি বুজাব 2
দুটা 10 লাগি কিমান হ'ব 20 হ'ব 10 10 এতিয়া 10 কৰ ঘৰত কিমান হ'ল 2 তাৰপিছত এককত কিমান আছে 1 হ'ল আৰু এটা কৰি দিওঁ চোৱা তোমালোকক 7000 যোগ 500 যোগ 50 যোগ কিমান আছে 5 এতিয়া চোৱা ডাঙৰ কিমান আছে একক দশক শতক আৰু হাজাৰ সবতকৈ ডাঙৰ কি আছে হাজাৰ চাৰিটা ঘৰ বনাই লোৱা 1 2 3 চাৰিটা ঘৰ বনাই লৈছো হাজাৰ আছে ন তেতিয়া হাজাৰৰ ঘৰত কিমান আছে 7 শতকৰ ঘৰত কিমান আছে 5 দশকৰ ঘৰত কিমান আছে 5 আৰু এককৰ ঘৰত কিমান আছে 5 বুজিলা ইয়াৰ পিছত কি আছে চোৱা 9760 আৰু 0 এইখিনি কৰিম আমি এতিয়া সবতকৈ ডাঙৰ কি আছে একক দশক শতক আৰু হাজাৰ সবতকৈ ডাঙৰ স্থানীয় মান হাজাৰ আছে তেতিয়া আমি চাৰিটা ঘৰ বনাই লওঁ আচ্ছা হাজাৰত কিমান আছে 9 আছে তেতিয়া আমি হাজাৰৰ ঘৰত কিমান লিখিম 9 ইয়াৰ পিছত কিমান আছে 700 শতক শতকত কিমান লিখিম 7 60 দশকত কিমান হ'ব 6 আৰু এককত কি আছে 0 মানে 0 একোৱে নাই মই আৰু দুটা মান কৰি দিওঁ বাকিখিনি তোমালোকে নিজে কৰিবা ইয়াৰ পিছত কি আছে চোৱা 5000 যোগ 200 যোগ 0 যোগ 0 এইটো আমি কেনেদৰে কৰিম চোৱা সবতকৈ ডাঙৰ স্থানীয় মান কি আছে 5000 তেতিয়া আমি চাৰিটা ঘৰ আকৌ বনাই লম আচ্ছা হাজাৰৰ ঘৰত কিমান আছে 5 হাজাৰৰ ঘৰত 5 লিখা শতকৰ ঘৰত কিমান আছে 2 লিখা দশকত কিমান আছে 0 এককত কিমান আছে 0 তাৰমানে 5200 ইয়াৰ পিছত মই একদম হেখৰটো কৰি দিছো বাকি দুটা তোমালোকে নিজে কৰিবা 9110 যোগ 3 আচ্ছা এতিয়া আকৌ চাৰিটা ঘৰ বনাই লোৱা চাৰিটা ঘৰ বনাই ললা ন ডাঙৰ স্থানীয় মান কিমান 9000 তেতিয়ালে ইয়াতে কিমান হ'ব হাজাৰৰ ঘৰত 9 তাৰপিছত শতকত কিমান আছে 100 ইয়াতে কিমান লিখিম 1 দশকত কিমান আছে 10 ইয়াতে কিমান লিখিম 1 আৰু এককত কিমান আছে 3 এনেদৰে তোমালোকে কৰিবা যদি তোমালোকে এনেই কৰিব পাৰা বাকচ নবনোৱাকে কৰিবা আৰু যদি বাকচ বনাবলে তোমালোকে বনাই পেলাই যদি কৰিবলৈ সুবিধা হয় বাকচ বনাই কৰিবা একো নহয় ঠিক আছে বাকি দুটা তোমালোকে নিজে কৰিবা কৰি পেলাই উত্তৰসমূহ মোক হোৱাটছআপ যোগে পঠাবা মই চাই দিম ইয়াৰ পিছত কি আছে চোৱা এতিয়া তোমালোকক চিন্তা কৰি লিখিবলৈ কৈছে কি কৰি লিখিব কৈছে চিন্তা কৰি লিখিবলৈ কৈছে কি আছে চোৱা চিন্তা কৰি লিখিবলৈ কৈছে 999 তকৈ এক বেছি সংখ্যাটো কি এতিয়া 999 কি কৈছে 999 তকৈ কি লাগে এক বেছি হলে সংখ্যাটো কি হ'ব চিন্তা কৰাচোন তোমালোকে মই বাৰু কৈ দিম অলপ চিন্তা কৰি লোৱা কি হ'ব চোৱাচোন 9999 তকৈ এক বেছি আমি এটো এনেদৰে যদি এটো কেনেকৈ ভাগ কৰি লৈছো দিয়া 999 দুটা ভাগত ভাগ কৰি দিছো এতিয়া 99 এক বেছি 99 তকৈ যদি এক বেছি হয় কিমান হ'ব নেওতাখন পঢ়িলে কি হ'ব 97 98 99 তাৰপিছত কিমান হয় 100 তেতিয়া 99 তকৈ এক বেছি হলে কিমান হ'ব 100 আৰু ইয়াতে কিমান আছে 900 ন দুইটা যোগ কৰি দিয়াছো ইয়াতে 900 আৰু ইয়াতে 99 আচ্ছা মই আকৌ তোমালোকক বুজাই দিছো চোৱা এটো যদি মই স্থানীয় মানত ভাগ কৰো এনেকে হয় এতিয়া চোৱা নতকে এইবোৰ তোমালোকে মনে মনে কৰিব পাৰিবা মই জাস্ট বুজোৱাৰ কাৰণে তোমালোকক কৰি দিছো নতকে এক বেছি সংখ্যাটো কি হয় 10 আমি ইয়াতে 10 লিখিম কিমান লিখিম 0 যদি এক ইয়াত আহি যাব তেতিয়া কিমান হ'ব এটো 100 আকৌ ইয়াতে আমি 100 লিখো তেতিয়া এই একটো ইয়াত আহি গলে কিমান হ'ব 9 ৰ লগতে 1 হৈ গলে কি হ'ব 1000 এনেদৰে কৰিব পাৰা বা তোমালোকে এনেকৈ কৰিব পাৰা যে 99 পিছৰ সংখ্যাটো কি 100 আগতে কিমান আছে 900 দুইটা মিলাই দিলে কিমান হ'ব 1000 বুজিলা উত্তৰটো কিমান হ'ব তোমালোকৰ এটো 1000 এতিয়া খ নম্বৰটো কি আছে চোৱা 9999 কৈ এক বেছি সংখ্যাটো কি একে 9000 সৰি আগৰটো 999 আছিল এতিয়া কি হৈছে 9999 কৈ এক বেছি আচ্ছা এনেকে ভাগ কৰি ল এতিয়া 99 কে এক বেছি হলে কিমান হ'ব
1 বেছি হলে আমি কিমান পাইছিলো 100 ইয়াত কিমান আছে 9 মানে 900 কিমান হ'ব 9 আৰু 1 10 1000 এতে 1000 আৰু ইয়াতে কিমান আছে 9000 কিমান হ'ব 9 1 10 10000 উত্তৰটো কি হ'ব 10000 এইখিনি তোমালোকে মনে মনে কৰিব পাৰিবা এবোৰ বহিত কৰিব নালাগে একদম নিজৰ মনে মনে চিন্তা কৰি কৰিব পাৰিবা ধুনিয়াকে ইয়াৰ পিছত কিমান আছে চোৱা 100তকৈ 1 কম সংখ্যাটো কিমান আছে 100তকৈ কি লাগে 1 কম সংখ্যা এতিয়া এটো চিন্তা কৰি লোৱা নেতাখন যদি মাতি যোৱা 100 100ৰ আগৰ সংখ্যাটো কি আহিব 99 এটো সহজ আছিল ইয়াৰ পিছত কি আছে 1000তকৈ 1 কম সংখ্যাটো কিমান 1000তকৈ 1 কম ওলাব লাগে 1000তকৈ 1 কম ওলাব লাগে ন আমি এটো এনেকে ভাগ কৰি লব পাৰো এটোক 900 আৰু 100 ভাগ কৰি লব পাৰিম 900 আৰু 100 কৰিলে কিমান হ'ব 1000 এতিয়া চোৱা এই 900টো 900ক থাকিব দি এই 100টো আমি চাম 100তকৈ 1 কম হলে কিমান আগতে কয় আহিছা 100তকৈ 1 কম হলে কিমান 99 ইয়াতে কিমান আছে 900 যোগ কৰি দিবা কিমান হ'ব 999 ঠিক আছে এনেদৰে কৰিবা এটো তোমালোকে মনে মনে চিন্তা কৰিও কৰিব পাৰা মই অকল বুজোৱাৰ কাৰণে তোমালোকক অলপ বিতংকৈ বুজাই দিলো বহিত তুলি লবা ইয়াৰ পিছত কি আছে চোৱাচোন মাঘৰ বিহুৰ উৰুকা তোমালোকে বিহুত উৰুকাত আমি কি খাওঁ ভোজ খাওঁ ন মাঘৰ বিহুৰ উৰুকাত আমি ভোগালী বিহু যেতিয়া আহে তেতিয়া উৰুকাত আমি কি খাওঁ ভোজ খাওঁ সবে ভোজ খাওঁ আমি ভোজ খাওঁ মাছ মাংস বিভিন্ন ধৰণৰ বস্তু আনি আমি ভোজ খাওঁ এতিয়া চোৱা মাঘৰ বিহুৰ উৰুকাত কিছুমান মানুহে এতে মাছ মাৰি আছে ন কোনে কোনে মাছ মাৰি আছে চাওঁ হা এই উৰুকাৰ দিনা বকুল গাঁৱৰ ৰাইজে মিলি বিলত মাছ মাৰিলে এতিয়া কোনে কোনে মাছ মাৰিলে চোৱা হুনবৰ ধনবৰ ৰংহাং চন্দ্ৰধৰ হতে জালেৰে আৰু তৰুলতা ময়নামতি চম্পাৱতী আৰু ৰহিমলা হতে জাকৈৰে মাছ মাৰিছিল কিছুমানে জালেৰে আৰু কিছুমানে কি জাকৈৰে মাছ মাৰিছিল এই দুটা আমাৰ কি মাছ মৰা হজুলি জাল আৰু জাকৈ মাছ মৰা হজুলি এই আমাৰ পুৰুষসকলে জালেৰে মাছ মাৰিলে আৰু মহিলাসকলে কিহেৰে মাৰিলে তোমালোকৰ জাকৈৰে মাৰিলে এতিয়া মাছ মৰাৰ পিছত তেওঁলোকে পোৱা মাছবোৰ গণনা কৰি চালে কি কৰি চালে গণনা কৰি চালে তেওঁলোকে পোৱা মাছৰ সংখ্যাবোৰ তলৰ তালিকাত দেখুৱা হল তলত এখন তালিকা দি আছে দেখিছা এই তালিকাত তোমালোকৰ কি দি আছে কোনে কিমান মাছ পালে মাছৰ সংখ্যা লিখা আছে তাৰে কিছুমান হুনবৰহতে বজাৰত বেচিলে আৰু ভকুৱা আৰু ৰৌ মাছেৰে আটাই লগ লাগি উৰুকা ৰাতি এসাঁজ খালে কি মাছেৰে তেওঁলোকে উৰুকা ৰাতি এসাঁজ খালে ভকুৱা আৰু ৰৌ মাছেৰে এতিয়া ৰৈ যোৱা মাছবোৰ সকলোৱে ভগাই ললে ঠিক আছে এতিয়া মাছৰ সংখ্যা চোৱা ইয়াতে দি আছে হিঙি 50টা মাগুৰ 142টা ৰৌ 145টা ভকুৱা 128টা এনেকে দি আছে মাছৰ সংখ্যা কিছুমান প্ৰশ্ন আছে এতিয়া কিমান মাছ পালে চাওঁ হা এতিয়া কিছুমান প্ৰশ্ন আছে আমি চাওঁ মাগুৰ আৰু হিঙি মাছ মিলি মুঠতে কিমান মাছ পালে মাগুৰ মাছ আৰু হিঙি মাছ মিলি মুঠতে কিমান মাছ পালে দি আছে চোৱাচোন মাগুৰ মাছ কিমান দি আছে তোমালোকক 142টা আৰু হিঙি মাছ কিমান দি আছে চোৱা 50টা মুঠ কিমান মাছ পালে এতে মুঠ বুলি ক'লে আমি যেতিয়া এটাৰ লগত আৰু এটা আহি যায় তেতিয়া হলে আমি কি কম হেতুক যোগ না যোগ কৰিম আমি এতিয়া চোৱা 2 আৰু 0 2 4 4 আৰু 5 যোগ কৰিলে কিমান হ'ব 4 আৰু 5 যোগ কৰিলে হয় তোমালোকৰ 9 আৰু ইয়াতে কিমান হ'ব 1 কিমান পালে 192টা এতিয়া তোমালোকক দুটা প্ৰশ্ন দিছে কৰিবা প্ৰথমটো কি আছে ৰৌ আৰু ভকুৱা মাছ মিলি মুঠতে কিমান মাছ পালে ৰৌ আৰু কি ভকুৱা ৰৌ আৰু কি ভকুৱা আমি এটো কৰো চাওঁচোন ৰৌ মাছ ন ৰৌ মাছ কিমান আছিল চোৱাচোন ৰৌ মাছ কিমান দিয়া আছে 145 টা আৰু কি মাছ আছে ভকুৱা ভকুৱা মাছ কিমান দিয়া আছে চোৱাচোন ভকুৱা মাছ তোমালোকক দি আছে 128 টা ন এতিয়া আমি মুঠ হিসাব কৰিব লাগে আমি এটো কি কৰিম যোগ কৰিম কি কৰিম যোগ এতিয়া চোৱা কেনেদৰে যোগ কৰিবা তোমালোকে 5 আৰু 8 এতিয়া যোগ কৰিবলৈ সমস্যা হৈ গল কেনেদৰে কৰিবা 5 আৰু 8 যদি যোগ কৰা কিমান হ'ব 5 এ 8 13
13 তো আমি 13 নিলিখো, যেহেতু এটা ঘৰত এটা অংক লিখিম, আমি কিমান লিখিম 3 থাকি গ'ল, কিমানৰ মাজত 1, মানে এটা 10 থাকি গ'ল, 1 10 থাকি গ'ল, 1 10 আমাৰ কি হৈ গ'ল থাকি গ'ল ন। এতিয়া 4 আৰু 2 কিমান 6, 6 আৰু এটা 10 থাকিলে যে এইটো কি হ'ব 7, এইটো দহকৰ ঘৰ, সেইকাৰণে এইটো 4 আৰু 2 6 আৰু 1 কি 7। এতিয়া 1 আৰু 1 কিমান 2, মুঠ তোমালোকে কিমান পালা, মুঠ মাছ কিমান হ'ল তোমালোকৰ 273টা। ঠিক আছে, ইয়াৰ পিছৰটোত কি আছে চোৱা, পুঠি আৰু বৰিয়ালা মাছ মিলি মুঠতে কিমান মাছ পালে, পুঠি মাছ আৰু বৰিয়ালা মাছ, আমি চাওঁচোন কি আছে। পুঠি মাছ কিমান আছে চোৱাচোন, পুঠি মাছ আছে তোমালোকৰ 125, বৰিয়ালা মাছ কিমান আছে 86টা। বৰিয়ালা মাছ কিমান আছে 86টা। এতিয়া যোগ কৰা, মুঠ ওলাব পাঁচ আৰু 6 11, 11 কি হ'ব 1, হাতত থাকিল 1, 2 আৰু 8 10 আৰু 1 কিমান হ'ব 11, হাতত কিমান থাকিল 1, 1 আৰু 1 কিমান হ'ব 2। আমি হাতত থকাকেইটা ওপৰত এনেকৈ লিখি দিওঁ পাহৰি নোযোৱাৰ বাবে। আকৌ চাই লওঁ 5 আৰু 6 11 1 হাতত থাকিল 1, 2 আৰু 8 10 আৰু 1 11 1 হাতত থাকিল 1, 1 আৰু 1 কিমান 2। তেতিয়া কিমান হ'ল তোমালোকৰ 211টা, কিমান হ'ল 211টা হৈছে। ইয়াৰ পিছত কি আছে চাওঁ। আচ্ছা, কিছুমান কোনে কিমান মাছ বেচিলে সেইটো চাব দিছে। বজাৰত কিমান মাছ বেচিলে আৰু কিমান বাকী থাকিল চাওঁ আহা। প্ৰথমটো কিমান দিছে চোৱা, মাগুৰ মাছ আছিল 142টা, মাগুৰ মাছ কিমান আছিল 142টা, আৰু বজাৰত কিমান বেচিলে 110টা, থাকি গ'ল কিমান 32টা। এইটো বিয়োগ কৰিছে, মানে আছিলে আৰু কাবাক দি দিলোঁ, মোৰ থকাৰ পৰা কাবাক দি দিলে তেতিয়া কি হ'ব বিয়োগ। এতিয়া মই 2 নম্বৰটো কৰিম তোমালোকক। 2 নম্বৰটো কি আছে চোৱা, মিৰিকা মাছ আছিল কিমান 111টা ন, আৰু বজাৰত বেচিলে কিমান 99টা, বজাৰত বেচিলে 99টা। এতিয়া বাকী থাকিল, এইখিনি তোমালোকে লিখাই আছে, অকল এইটো লিখিবা, বাকী কিমান থাকিল ইমানটা আমাৰ কি লাগে ওলাব লাগে, বাকী থাকিল এতিয়া বিয়োগ কৰিম আমি। ইয়াতে কিমান আছে 1, ইয়াতে কিমান আছে 9, সৰু এটা তোমালোকৰ মানে বিয়োগ কেনেকৈ কৰিবা, 1 আছে, মই টকা ভাবিলোঁ 1 টকা আছে, দোকানত দিব লাগে 9 টকা, ক'ত দিব পাৰিবা নোৱাৰা, বস্তুৰ দাম 9 টকা, তোমাৰ ওচৰত আছে 1 টকা, বস্তু কিনিব পাৰিবা নোৱাৰা। তেতিয়াহ'লে কি কৰে ধাৰ কৰিবা, ধাৰ কাৰ পৰা কৰিম, এইটো ঘৰৰ পৰা ধাৰ কৰিম। তেতিয়াহ'লে এইটো কাৰ ঘৰ, এইটো দহকৰ ঘৰ ন, দহকৰ ঘৰ। ইয়াতে 1 আছে, আমি ইয়াৰ পৰা 1 এইটো যদি লৈ যাওঁ, এতিয়া এটা 10 আছে, আমি যদি লৈ যাওঁ এইটো কিমান হ'ব 10 আৰু 1 কিমান হৈ যাব, এইটো 11, কিমান হৈ যাব 11 ন। এতিয়া মই যদি 11ৰ পৰা 9 বাদ দিওঁ কিমান থাকে 2, ঠিক আছে। এতিয়া ইয়াৰ পৰাতো মই 1 লৈ গ'লোঁ, তেতিয়া ইয়াত কিমান থাকে 0 আছে, 0। এইটোৱে দহকৰ ঘৰ বুজায় ন, ইয়াতে এটাও 10 নাই, এইটোৱে কাৰ ঘৰ বুজায় শতক, তেতিয়া ইয়াতে মোৰ ওচৰত এটাও নাই, ইয়াতে দিব লাগে 9টা, তেতিয়া মই ইয়াৰ পৰা ধাৰ কৰিম, ধাৰ কৰিলোঁ, ইয়াৰ পৰা 1 ধাৰ কৰিলে এইটো কি হৈ যাব 10, এইটো যেতিয়া 10 হৈ যায়, যদি 10ৰ পৰা 9 গ'লে আকৌ কিমান থাকে তোমালোকৰ 1, বুজিলা, 10ৰ পৰা 9 গ'লে কিমান থাকে 1। তেতিয়াহ'লে ইয়াতেতো লৈ গ'লোঁ, যেতিয়া ইয়াতে 0 আছে, ইয়াতে একোৱে নাই, তাৰমানে কিমানটা মাছ বাকী থাকিল 12টা। ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি আছে। 3 নম্বৰটো কি আছে, ৰৌ মাছ আছিল 145টা, আৰু বজাৰত বেচিলে কিমান 48টা, থাকিব কিমান, আকৌ বিয়োগ। এতিয়া 5 আছে, ইয়াতে 8 আছে, বিয়োগ নাযায়, ইয়াৰ পৰা ধাৰ কৰা, তেতিয়াহ'লে এইটো কিমান হৈ যাব 15, এইটো কিমান হৈ যাব, এইটো কিমান হৈ যাব 15। এতিয়া 15ৰ পৰা 8 গ'লে কিমান থাকে, 15ৰ পৰা 8 বিয়োগ কৰি দিয়া,
বিয়োগ কৰি দিলে কিমান থাকিব 7 বিয়োগ কৰিবা তোমালোকে মনে মনে 7 তেতিয়া ইয়াতে তো মোৰ 3 থাকিল ইয়াতে কি থাকিল মোৰ 3 ওপৰ কিন্তু তোমালোকে কৰিব নালাগে মই বুজোৱাৰ কাৰণে কৰিছো ইয়াতে থাকিল 3 3 পৰা 4 না যায় তেতিয়া ইয়াতে 1 আছে ইয়াৰ পৰা ধাৰ কৰিম তেতিয়া ইয়াত কিমান হৈ যাব 13 13 পৰা 4 গলে কিমান থাকে 9 আৰু ইয়াতে তো 1 ধাৰ কৰি লৈ গলে তেতিয়া ইয়াত কিমান থাকিব 0 ইয়াতে কিমান থাকিব 0 তেতিয়া উত্তৰটোত কিমান পালা তোমালোকে 97 টা বাকি কিমান থাকিল আমাৰ 1090 টা ইয়াৰ পিছত 4 নম্বৰটো কৰো 4 নম্বৰটোত কি আছে চোৱা ভুকুৱা মাছ আছিল আচ্ছা এটো মুছি দিয়া এতিয়া ইয়াতে কৰম 4 নম্বৰটো ভুকুৱা মাছ আছিল কিমানটা 128 টা আৰু বজাৰত বেচিলে কিমানটা 76 টা থাকি গল কিমান 128 টা আৰু 76 টা থাকিলে কিমান তোমালোকৰ এতিয়া 28 8 8 ৰ পৰা 6 গলে কিমান থাকে 2 ইয়াত আছে 2 আৰু 7 2 ৰ পৰা তো 7 বিয়োগ নাযায় তেতিয়া 1 ধাৰ কৰা 12 হ'ব এইটো কিমান হৈ যাব 12 12 ৰ পৰা 7 গলে কিমান থাকে 5 ইয়াতে তো একোই নাথাকিল 0 ইয়াতে লিখিব না লাগে আমাৰ কিমানটা বাকি থাকিল 52 টা ঠিক আছে তোমালোকে নিজে এইবোৰ কৰিবলৈ চেষ্টা কৰিবা আৰু মই এখিনি ওপৰখিনি লিখিব না লাগে অকল বিয়োগখিনি কৰিলে হ'ল তোমালোক ঠিক আছে আজি তেন্তে ইয়াতে শেষ কৰো ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকৰ লগত পৃষ্ঠা নম্বৰ 30 ৰ পৰা আলোচনা কৰিম তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তোমালোকে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কিবা যদি তোমালোকৰ জানিবলগা থাকে মোক মেছেজ দিবা মই তোমালোকৰ হে পাঠটো প্ৰস্তুত কৰি উলিয়াম